Hello guys, welcome to APSC Pro. আজি Assam Tribune or 7th April 2023 important topics মই লৈ আহিছোঁ. চাওক ফাৰ্ষ্ট টপিকটো কি হয়. President arrives in states on 3-day visit. আমাৰ প্ৰেচিডেণ্ট মেম দ্ৰৌপদী মুৰ্মু আমাৰ অসম ভিজিট কৰিছে 3 দিনৰ কাৰণে. তো কি আইটেনাৰী আছে তেখেতৰ এই 3 দিনত চাওঁ আমি. আহক. President Draupadi Murmu on Thursday arrived in Assam on a 3-day visit during which she will take part in several programs, including attending the Platinum Jubilee celebration of Guwahati High Court. So, our Guwahati High Court or Platinum Jubilee complete hoise, apunar 75 years hoise. So, tate juntu function ase, hetu attend koribo tekhete. Murmu has received at a general field helipad Bokaghat in Golaghat district around 2 p.m. by Governor Gulab Chandra Kataria and Hemanta Biswa Sharma and his cabinet colleagues. From there, she travelled to Kohora by road. So, our President Draupadi Murmu memok, our Governor or Chief Minister or Cabinet, to jimankhini minister ase hokolue adoribole goisile Kohorat, Bokaghatot তেখেতে তাতে হেলিপেডত লেণ্ড কৰিছিলে হেলিকপ্টাৰ দি পেলাই আৰু তাৰ পৰা কোহৰা হৈ পেলাই কাজিৰঙা ফালে ৰাওনা হৈছিলে. After a brief rest at police guest house at Kohora, President went on a jeep safari in western range of Bagori under Kaziranga National Park and Tiger Reserve. Murmu later attended a cultural program at Kohora where traditional songs and dances were performed. তো আমাৰ প্ৰেচিডেণ্ট মেম কাজিৰঙালৈ গৈছিলে বাগৰি ৰেঞ্জত তেখেতে জীপ চাফাৰী কৰিলে তাতে. এতিয়া আহক আমি একদম ইম্পৰ্টেণ্ট যোনকেইটা নিউজ হয় এই নিউজটো ৰিলেটেড আমি কি মনত ৰাখিব লাগে সেই বস্তুটো চাওঁ সেই কি দিয়া আছে. ফাৰ্ষ্টটো হৈছে দ্য প্ৰেচিডেণ্ট উইল ইনগ্ৰেট দ্য 2-day গজ উৎসৱ 2023. এই যে গজ উৎসৱ আপোনাৰ এই গজ উৎসৱটো আপোনাৰ ইম্পৰ্টেণ্ট হয় 2023. এইটো কিয় পালন কৰা হয় আমাৰ কাজিৰঙাত এই হিউমেন আৰু এই মানুহ আৰু হাতীৰ মাজৰ যোনবিলাক কনফ্লিক্ট ইয়াতে এইটো যাতে ৰখাব পাৰে হাতী আৰু হিউমেন আৰু আমাৰ যোনটো এলিফেণ্ট হেবিটেট আছে ধৰি লওক এলিফেণ্টৰ আগতে হেবিটেটটো ইমানখিনি আছিলে এতিয়া মানুহবিলাকে এইতে চাইডে ঘৰ বনাই ইহঁতৰ হেবিটেটটো সৰু কৰি আনিছে. তো তাৰে কাৰণে এতিয়া এলিফেণ্টবিলাক আকৌ ক'ত যাব সিহঁতিতো আহিবই লাগিব বাহিৰলৈ. সিহঁতৰতো এৰিয়া অফ ৰেডিয়াছটো মানে বহুত বেছি আছিলে আগতে এতিয়া কমি যোৱাৰ কাৰণে সিহঁতৰ ফ্ৰীলি মুভমেণ্টৰ কাৰণে সিহঁতি বাহিৰত ওলাবই লাগিব হয়নে. তো এইবিলাক বস্তুৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে গজ উৎসৱ পাতা হৈছে. ঠিক আছে. কাজিৰঙা নেশ্যনেল পাৰ্ক হাই স্কুলত প্লেগ্ৰাউণ্ডত আপোনাৰ তেখেতে এইটো ইনগ্ৰেট কৰিছিলে গজ উৎসৱ. The festival is an annual event organized by both central and state government with the aim to protect and conserve Asiatic elephant and find ways to resolve man and elephant conflict. Recently newsত আপোনাৰ আৰু এটা এইটো ৰিলেটেডে হাতী আৰু মানুহৰ কনফ্লিক্টৰ মাজৰ লৈ পেলাই এটা নিউজ ওলাইছিলে যে ফাৰ্মাৰ্ছ কিছুমানে কি কৰিছে বি হাইভছ মানে যে বি পালক মানে আপোনাৰ মধুমাখি যোনে পালে যে পালকবিলাক থাকে তো ইহঁতি একদম গাঁৱৰ চাৰিও চাইডে এই পালকবিলাকে বক্স কিছুমান এনেকৈ প্লান্ট কৰি দিছিলে. মানে হাতীয়ে মানে অকণমান হেৰিলে ভয় খায় এই লৈ ভয় খায়. তো সেইকাৰণে হাতীয়ে তাতে যাতে নোসোমায় হিউমেন আৰু হাতীৰ মাজত যাতে কনফ্লিক্ট নহয় তো সেইটো ছেফগাৰ্ড কৰিবৰ কাৰণে এনেকৈ মৌমাখি বৰ্ডাৰত গাঁওবিলাকৰ এখন গাঁও ধৰি লওক এনেকৈ বৰ্ডাৰে মৌমাখি পালক ফাৰ্মাৰ্ছ কিছুমানে এনেকৈ মৌমাখি থৈ দিছিলে. ঠিক আছে. এতিয়া চাওক প্ৰেচিডেণ্ট উইল ফ্লেগ অফ এন এক্সপিডিশ্যন টু মাউণ্ট কাঞ্চনজংঘা এণ্ড এটেণ্ড প্লেটিনাম জুবলি চেলিব্ৰেশ্যন অফ গুৱাহাটী হাইকোৰ্ট অন ফ্ৰাইডে. তো গুৱাহাটী হাইকোৰ্টৰ প্লেটিনাম জুবলি চেলিব্ৰেশ্যনৰ আগত তেখেতে কাঞ্চনজংঘালৈ আপোনাৰ এটা এক্সপিডিশ্যন যোৱা ওলাইছে. তো সেই এক্সপিডিশ্যনটোক ফ্লেগ অফ কৰিছে. এইটো কাঞ্চনজংঘা মাউণ্টৰ মানে আপোনাৰ ট্ৰেফিক জাম এতিয়া বৰ্তমান এই চাওক এনেকৈ আজিকালিতো চব মাউণ্ট এভাৰেষ্টতো ক'বই নালাগে. এইটো কাঞ্চনজংঘাৰ ফটো হয় এখন
শ্লিপিং বুদ্ধা বুলি কয় কাঞ্চনজংঘাখন আপোনাৰ এনেকুৱাকৈ মানে মাউণ্টেইনটো প্লেচ হৈ আছে এনেকুৱা লাগে যেন কোনোবা শুই আছে তো সেইকাৰণে শ্লিপিং বুদ্ধা বুলিও কয় কাঞ্চনজংঘা আপোনাৰ দাৰ্জিলিঙৰ পৰা ধুনীয়াকৈ দেখা পায় একদম ওচৰত ঠিক আছে তাত চাওক আপোনাৰ মুৰ্মু উইল লিভ ফৰ তেজপুৰ অন ছেটাৰডে ৱেৰ চি উইল টেক এ চৰ্টি অন Sukhoi 30 MKI fighter jet aircraft at Air Force Station there before leaving for Delhi. তো তেখেতে লাষ্টত আপোনাৰ এই Sukhoi M30 যোনখন আছে এই Sukhoi M30 খনত বহি এটা ৰাইড ল'ব আৰু Sukhoi M30 খন মনত ৰাখিব এখন আপোনাৰ ৰাছিয়া আৰু ইণ্ডিয়াই ৰাছিয়াৰ ইনভেনশ্যন হয় Sukhoi M30 আৰু হিন্দুস্তান এনাৰটিকেল লিমিটেডৰ লগত মিলি পেলাই ৰাছিয়া সুখoi যোনটো কোম্পানী হয় সেইটোৱে এইখন মানে বনাইছিলে আহক এতিয়া আমি নেক্সট টপিকটো চাওঁ নেক্সট টপিকটো হৈছে ষ্টেট এছেম্বলি পাছেছ পাব্লিক ছেফটি এনফৰ্চমেণ্ট বিল ঠিক আছে দ্য আছাম লেজিছলেটিভ এছেম্বলি টুডে পাছড দ্য আছাম Public Safety Measures Enforcement Bill 2023 after Housing and Urban Affairs Minister Ashok Singhal had moved the bill in the House. তো এখন বিল ওলাইছে নতুনকৈ পাছ কৰিছে আপোনাৰ ঠিক আছে এই বিলখনৰ নাম হৈছে আপোনাৰ আছাম পাব্লিক ছেফটি মেজাৰ্ছ এনফৰ্চমেণ্ট বিল ইয়াত চাগে এই CCTV আপোনাৰ লগোৱা হ'ব মানুহ মানে ৰাতি ধৰি লওক ক'ৰবাত ওলাই মেলি গৈছে বা চুৰ তুৰ হৈছে ডকাইতিৰ কাৰণে এইবোৰৰ পৰা বাচিবৰ কাৰণে CCTV পুট কৰা হ'ব আৰু কিছুমান ষ্টেপছ লোৱা হ'ব তো যিহেতু এখন আপোনাৰ পাব্লিক ছেফটি মেজাৰ বিল বুলি কৈছে চাওক দ্য বিল ইজ চক টু বি notified as public safety measures in Assam through which government intends to ensure safety of the citizens by mandating the use of surveillance equipment like CCTVs in spaces that usually sees the congregation of people তো CCTV টো ইয়াতে মানে ইম্পৰ্টেণ্ট মানে মেণ্ডেটৰী কৰি দিব ওলাইছে এই বিলখনৰ হিচাপত মানে CCTV চব জেগাত থাকিলে ভাল হয় বেয়াও নহয় কাৰণ মানুহে সাহস নকৰে তেতিয়া মানে যোনবিলাক বেয়া মানুহ থাকে সিহঁতি সাহস নকৰে কিবা বেয়া কাম এটা কৰাৰ আগত 10 বাৰ ভাবে যে কেমেৰা কোনোবাই দেখি আছে so the use of data available with the owners of the premises or space together with data available with the government from its own sources will assist in creating a safe public environment across the state তাৰপিছত চাওক the installation of CCTV surveillance using technical equipments adhering to specification notified by government at entry and exit points of the establishment public places private buildings is seek to mandate মানে আপোনাৰ সব জেগাত এতিয়া পাব্লিক প্লেচ হওক বা প্ৰাইভেট বিল্ডিং হওক অফিচেছ হওক তাৰে এণ্ট্ৰি এক্সিটৰ যোনবিলাক গেট থাকে দৰ্জাখনৰ একদম ওলাই যোৱা দৰ্জাখন বা সোমাই অহা দৰ্জাখনৰ আপোনাৰ গেটত CCTV সবতে মেণ্ডেটৰী কৰিব লাগিব লগাবই লাগিব আৰু মিনিমাম আপোনাৰ ভিডিঅ' ফুটেজ 30 দিনৰ ৰাখিব দিছে 30 ডেজৰ যাতে মানে সেই 30 দিনৰ ভিতৰত যি অঘটন ঘটিছে বা ঘটিবলগীয়া আছে ভগৱান নকৰক কিবা এটা হৈছে তো সেই বস্তুখিনি যাতে গম পাই থাকে হয়নে তো সেইটো কাৰণে আপোনাৰ ইমানখিনি ডাটা ৰাখাটো দৰকাৰী বুলি কৈছে however every owner or manager or person running an establishment or residential building above G+2 would implement safety measures within a period of 1 year from the date of commencement of this act or before the next date of renewal of license in case the business establishment which is earlier the statement added কৈছে যে এই G+2 মানে হৈছে গ্ৰাউণ্ড +2 ঠিক আছে এতিয়া এটা বিল্ডিং এইটো গ্ৰাউণ্ড ফ্লোৰ এইটো +1 আকৌ এইটো +2 ঠিক আছে এইটো মানে G+2 ঠিক আছে তো এই G+2 মানে তিনিতলা বিল্ডিং এটাৰ এইটো তিনতলা বিল্ডিঙে ধৰকচোন আমি অসমীয়াত তিনতলা বিল্ডিং বুলিয়ে কওঁ তো এই তিনতলা বিল্ডিংটো আপোনাৰ যাৰ আছে বা তাৰ ওপৰত যিখিনি আছে তো সিহঁতৰ কাৰণে মেণ্ডেটৰী হয় CCTV লগোৱা আৰু মিনিমাম 30 দিনৰ ফুটেজটো ৰাখা ঠিক আছে The State Assembly today passed the Assam Electricity Control Emergency Power Repealing Bill 2023. The Power Minister Nandita Gorsala moved the bill in the House. Similarly, a total of 13 Assam appropriation bills were passed in the House. Parliamentary Affairs Minister
Piyush Hazarika moved the bills on behalf of the finance minister অজন্তা নেওগ বাইদেউ বহুত কেইখন বিলো আমাৰ এতিয়া টেবুলড হৈছে ৰিচেণ্টলি তাৰ লগত আৰু ইলেক্ট্ৰিচিটি বিলখনো আপোনাৰ টেবুলড হৈছে ঠিক আছে তাৰপিছত এইটো এটা বহুত মানে কি ক'ম এপ্ৰিচিয়েটিং বস্তু হয় আমাৰ গুৱাহাটী মেডিকেল কলেজৰ কাৰণে বহুত ভাল খবৰ এতিয়া খবৰটো কি চাওঁ আহক ফাৰ্ষ্ট ব্লাড গ্ৰুপ মিছমেচ কিডনি ট্ৰান্সপ্লেণ্টেশ্যন ইন GMC এই নিউজটোত বিশেষ কথাটো এইটোৱে যে আমাৰ গুৱাহাটীত কিডনি ট্ৰান্সপ্লাণ্ট হৈছে মানে কিন্তু সেই যোন দুটা মানুহ আছে সিহঁতৰ ব্লাড গ্ৰুপটো মানে ধৰি লওক এখেতৰ কিডনি ঠিক আছে এক ছেকেণ্ড হা ধৰি লওক এখেতৰ কিডনি এখেতৰ তাত লগাব লাগে তো এখেতৰ ব্লাড গ্ৰুপ বেলেগ এখেতৰ ব্লাড গ্ৰুপ বেলেগ ঠিক আছে কিন্তু তথাপিও আপোনাৰ টেকন'লজি এটা আছে যোনটোৰ বিষয়ে ইয়াত লিখা আছে এই নিউজটোত তো সেই প্ৰচেছটো কৰি পেলাই সেনেকৈ ফিট কৰি একো মানে কেতিয়াবা বডিয়ে একচেপ্ট নকৰে যদি ব্লাড গ্ৰুপ বেলেগ থাকে বাট কিবা এটা প্ৰচেছ আছে যোনটো কৰিলে আপোনাৰ এতিয়া পঢ়িম আমি নিউজত গম পাম যে সেইটো কৰিলে মানে কি হয় বডিয়ে একচেপ্ট কৰে ঠিক আছে চাওক নিউজটো চাওক দ্য ডিপাৰ্টমেণ্ট অফ নেফ্ৰলজি মানে মনত ৰাখিব নেফ্ৰলজি মানে হৈছে আপোনাৰ কিডনিৰ ওপৰত যিমান ডক্টৰ থাকে যেনেকৈ আপোনাৰ নিউৰো হৈছে আপোনাৰ নাৰ্ভৰ ওপৰত বা ব্ৰেইনৰ ওপৰত যেনেকৈ আপোনাৰ কাৰ্ডিঅ' হৈছে হাৰ্টৰ ওপৰত তেনেকৈ এই নেফ্ৰলজি মানে হৈছে আপোনাৰ হেৰি কিডনিৰ ওপৰত যোনজন ডক্টৰ থাকে ঠিক আছে দ্য ডিপাৰ্টমেণ্ট অফ নেফ্ৰলজি গুৱাহাটী মেডিকেল কলেজ ছাকচেছফুলি কমপ্লিটেড দ্য ফাৰ্ষ্ট এভাৰ ABO ইনকম্পিটেবল ৰেনেল ট্ৰান্সপ্লেণ্ট ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন চাওক এইটোৱে প্ৰচেছ এইটো ABO ইনকম্পিটেবল ৰেনেল ট্ৰান্সপ্লেণ্ট নামটোতে বুজিব পৰা যায় যে ইনকম্পিটেবল ৰেনেল ট্ৰান্সপ্লেণ্ট মানে ইনকম্পিটেবল মেটছ নাখায় এটাক কিন্তু তথাপিও আপোনাৰ মানে এই টেকন'লজি দি পেলাই নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইম আগতে বেলেগত হৈছিলে আমাৰ নৰ্থ ইষ্টত হোৱা নাছিলে ফৰ দ্য ফাৰ্ষ্ট টাইম মানে যদিও মেটছ নহয় আপোনাৰ মেটছ কৰাই দিছে ঠিক আছে তো এতিয়া দুখ কৰি থাকি লাভ নাই তুমি হাঁহি দিয়া তুমিও হাঁহি দিয়া চোৱা দ্য গ্ৰাউণ্ড ব্ৰেকিং প্ৰচিডিঅ'ৰ টুক প্লেচ অন March 23 last and involved a 19-year-old female patient and her mother as the donor, making a significant milestone in renal transplantation for the region. This was stated in press release. মানে কৈছে যে এজনী 19 বছৰীয়া ছোৱালী সৰু অকণমানি নহয় দিয়কচোন তথাপিও আৰু সৰুৱে আৰু 19 বছৰনো কিমান ডাঙৰ হৈছে তো এই ছোৱালীজনীক আপোনাৰ মাকে কিডনি ট্ৰান্সপ্লেণ্ট কৰিবৰ কাৰণে হেৰি ডনেট কৰিছে আপোনাৰ হেৰি কিডনি ডনেট কৰিছে আপোনাৰ ইমান কম বয়সতে তাই কিডনিটো মানে বেয়া হৈছে যিহেতু এইটো অবভিয়াছলি মাকৰ মমতা আৰু একদম মানে কমেণ্ডেবল জব হাৰ মাদাৰ হেজ ডান ঠিক আছে তো ইয়াতে কৈছে চাওক led by the nephrology team of Dr. Manjuri Sharma, Dr. Pradeep Dole, Dr. Gayatri Pegu, and urology team led by Dr. Sasank Borua and the transplant showcased the commitment and expertise of the medical professionals at GMC in providing world-class care to the patients of northeastern region. It may be mentioned that the ABO incompatible renal transplant involves the transplantation of a kidney from a donor with a different blood group than the recipient. মানে কৈছে যে মানে আপোনাৰ যোনটো জীয়েক আৰু মাকৰ আপোনাৰ ব্লাড গ্ৰুপটো ডিফাৰেণ্ট হয় মই অলপ আগত যোনটো বুজাই আছিলোঁ দিছ কাইণ্ড অফ ট্ৰান্সপ্লান্টেশ্যন মেট উইথ setback earlier which led to patients with incompatible donor blood group to seek kidney transplantation outside the state আগতে এইটো হৈছিল কিন্তু আমাৰ ইয়াত হোৱা নাছিলে বাহিৰত হৈছিলে তো ABO incompatible transplant has potential to expand the donor pool giving hope to many patients waiting for suitable donor mates however it requires কেতিয়াবা কি হয় আমি যদিও কিডনিৰ ক্ষেত্ৰত কি হয় কোনোবা কিডনি পেচেণ্টে কিডনি ডোনাৰ বিচাৰে ঠিক আছে তো বহুত প্ৰচেছ থাকে আপোনাৰ কিডনি এটা বদলাবলৈ হ'লে আপুনি যেনেকৈ তেনেকৈ গৈ পেলাই ধৰি লওক আপোনাৰ মন গৈছে যে আপুনি আপোনাৰ ফ্ৰেণ্ডজনক কিডনিটো দিব কিন্তু আপুনি মন গ'লেই দিব নোৱাৰে আপোনাৰ ব্লাড গ্ৰুপ মেটছ হ'ব লাগিব তাৰ উপৰি আপোনাৰ
কোৰ্টত এফিডেভিট বনাব লাগিব তেখেতৰ সেই লগৰ আপোনাৰ যোনজন লগৰ ধৰি লওক যাক আপুনি কিডনি দিব তো তেখেতৰ লগত এগ্ৰিমেণ্ট চাইন হ'ব আৰু আপোনাৰ ঘৰৰ মানুহৰ পাৰ্মিশ্যনৰ বিনা আপুনি কিডনি দিব নোৱাৰে হয়তো আপোনাৰ মা দেউতা আছে যদি আপোনাৰ মা দেউতাৰ পাৰ্মিশ্যন লাগিব আপোনাৰ ককাই ভণ্টি কোনোবা গাৰ্জেন টাইপ আছে যদি তেখেতৰ যদি আপুনি বিয়া পতা হয় তেতিয়াহ'লে আপোনাৰ ৱাইফৰ পাৰ্মিশ্যন লাগিব বা হাজবেণ্ডৰ পাৰ্মিশ্যন লাগিব বা ল'ৰা ছোৱালীৰ পাৰ্মিশ্যন লাগিব তো উইদাউট ডেট আপুনি কিডনি কাকো প্ৰভাইড কৰিব নোৱাৰে তো সেনেকুৱা বহুত নিয়ম কিছুমান থাকে তো এতিয়া চাওক আমাৰ ড'নাৰবিলাকৰ কাৰণে ভাল হ'ব এটা প্ৰব্লেমটো ছল্ভ হ'ল যে মানে যোনটো আপোনাৰ মিল নোখোৱা যোনটো প্ৰব্লেম আছিলে ধৰি লওক কাৰোবাৰ AB পজিটিভ হয় আৰু কাৰোবাৰ ধৰি লওক O পজিটিভ হয় এতিয়াতো ব্লাড গ্ৰুপটো মেটচ কৰা নাই তথাপিও এতিয়া কিডনিটো ট্ৰান্সপ্লান্ট কৰিব পাৰিব এই বিঅ' টেকনলজি দি পেলাই ঠিক আছে However, it requires special requirement to reduce risk for organ rejection. মানে obviously এতিয়া organ ৰিজেক্ট কৰি দিবও পৰা চিন্তা থাকে তো বহুতখিনি মানে স্পেচিয়েল প্ৰটেকশ্যন লৈ পেলাই মানে কামটো কৰিব লাগিব তাহাত দ্য য়ং ৰিচিপেণ্ট অফ দিছ গ্ৰাউণ্ড ব্ৰেকিং ট্ৰান্সপ্লেণ্ট ইজ নাও ৰিকভাৰিং ৱেল তেখেত এতিয়া যোনজনী ছোৱালীক দিয়া হৈছে কিডনিটো তেখেত এতিয়া ভালেই আছে GMC কেয়াৰত আছে আৰু হাৰ মাদাৰ্ছ চেল্ফ এক্ট অফ ডনেটিং কিডনি এক্সাম্পলিফাইড দ্য পাৱাৰ অফ লাভ এণ্ড ছেক্ৰিফাইচ ইন দ্য ফেচ অফ এডভাৰ্চিটিজ সঁচা কথা এই মমতাৰ ওপৰততো একো পাৱাৰেই নাই সেইটো কৈতো মানে কি ক'ব এইটো মানে নেক্সট লেভেল ঠিক আছে Though the successful procedure has highlighted the hospital's dedication in providing innovative treatment options and improving patients' outcomes. By offering this life-saving procedure, the hospital is taking significant step forward in addressing the pressing issue of kidney failure and demand of organ donors in the area and release added. ঠিক আছে এতিয়া চাওক আমি নেক্সট নিউজটো চাওঁ নেক্সট নিউজটো বহুত ইণ্টাৰেষ্টিং হয় আজি আৰ্টিকেল এটা আহিছে তো এই আৰ্টিকেলটো মোৰ লাগিল যে মানে অলপ মানুহে জানাটো দৰকাৰী ইমান ইম্পৰ্টেণ্ট নহ'লেও ঠিক আছে মোৰ মতেদি ইম্পৰ্টেণ্ট হয়ো ৰিলিজনৰ ওপৰত আছে তো চবেই অলপ ভালকৈ চাওক ইমান অফেণ্ডেড হ'ব দৰকাৰ নাই চব ৰিলিজনৰ কথা জানিবলৈ ভালে লাগে হয় নাই চবৰ ৰিলিজনৰ কথা জানা ইণ্টাৰেষ্ট থকাটো ভাল হয় চাওক গুড ফ্ৰাইডে ভিক্টৰী অফ গুড অভাৰ ইভিল বুজি পাইছে ন গুড ফ্ৰাইডে ভিক্টৰী অফ গুড অভাৰ ইভিল মানে কিবা ক'ব এই আৰ্টিকেলটোত যোনটো মানে ভিক্টৰী হ'ব আমাৰ বেয়া বস্তুৰ পৰা এই যোনবিলাক মানে বেয়া বস্তুৰ পৰা ভালখিনি জিকি যাব মানে বেয়া বস্তুৰ ওপৰত ঠিক আছে সৰ্বপল্লী ৰাধাকৃষ্ণ said in our loyalty and devotion to Christ we may say that revelation of God in Jesus is perfect and complete one. His personality is unapproached in all history. তো তেখেতে Jesus Christৰ ওপৰত কৈছে এনেকৈ It depicted his admiration for life of Jesus which culminated on the cross. That is about Good Friday. It was believed that the victory of good over evil. Therefore the day has been marked as Good Friday. তো কৈছে যে গুড ফ্ৰাইডে নামটো বোলে আপোনাৰ গুড অভাৰ ইভিল যোনটো কনচেপ্ট সেইটো কনচেপ্টৰ পৰা অহা বুলি কৈছে কিন্তু চাম বিলিভ ইট ডেভেলপ ফ্ৰম দ্য অল্ডাৰ নেম গডছ ফ্ৰাইডে কিন্তু বহুতে বিশ্বাস কৰে যে এইটো আগতে বোলে গডছ ফ্ৰাইডে বুলি কৈছিলে কাৰণ জিজাছ ক্ৰাইষ্ট সেইটো দিনত তেখেতক ক্ৰুচিফাই কৰা হৈছিলে আৰু সেইটো দিনত তেখেত ঢুকাইছিলে আৰু ঠিক তাৰ 3 দিন পিছত ছানডেত তেখেত আকৌ মানে ৰিচাৰেকশ্যন হৈছিলে মানে তেখেত আকৌ জীয়াই গৈছিলে তো তাৰ কাৰণে সেইটোক ইষ্টাৰ ছানডে বুলিও চেলিব্ৰেট কৰে এতিয়াও কৰে তো সেইটো গডছ ফ্ৰাইডে বুলি কোৱা যায় বুলি কৈছে ৰিগাৰ্ডলেছ অফ দ্য অৰিজিন দ্য নেম গুড ফ্ৰাইডে ইজ এপ্ৰপ্ৰিয়েট বিকজ দ্য ছাফাৰিং এণ্ড ডেথ অফ জিজাছ চাওক এজ টেৰিবল এজ ইট ৱাজ এজ মাৰ্ক দ্য ড্ৰামেটিক culminations of God loves to save his people from their sins. It is observed to commemorate the passion and suffering and death of Jesus Christ on the cross. Good Friday is solemn service over fasting, prayer, repentance and meditation in church. তো গুড ফ্ৰাইডে দিনা ইহঁতি ফাষ্টিং কৰে প্ৰেয়াৰ কৰে মেডিটেশ্যন কৰে চাৰ্চত ঠিক আছে যোনবিলাক মানে আমাৰ ক্ৰাইষ্টৰ ওপৰত জিজাছ ক্ৰাইষ্টে যিমানখিনি ছাফাৰিং সহ্য কৰিছিলে বা যিমানখিনি দেখে সেইবিলাক বস্তুৰ ওপৰত ইট ইজ টু বি নোটেড ডেট গুড ফ্ৰাইডে ইজ কেলকুলেটেড ফ্ৰম জিউছ
লুনিচোলাৰ কেলেণ্ডাৰ। তো এই গুড ফ্ৰাইডেক যোনটো মানে আপোনাৰ দিনটো লোৱা হৈছিলে মানে জিউছৰ কেলেণ্ডাৰৰ পৰা লোৱা হৈছিলে বুলি কোৱা হয়। হেন্স ইট ডাজ নট অকাৰ্ড অন দ্য ছেইম ডে অন দ্য জৰ্জিয়ান কেলেণ্ডাৰ। তো বৰ্তমান যোনখন আমাৰ জৰ্জিয়ান কেলেণ্ডাৰ এইখনত এইটো ছেইম ডে নহয়, বদলি থাকে, কাৰণ এইখন গ্ৰীক কেলেণ্ডাৰৰ পৰা লোৱা হৈছিলে বুলি কয়। Originally, the death and resurrection of Jesus has been celebrated on Easter Day. আগতে অকল ইষ্টাৰ ছানডেতে মানে আপোনাৰ ডেথ আৰু ৰিজাৰেকশ্যন দুটাই মানে চেলিব্ৰেট কি মানে সেই দিনটো পালন কৰিছিল বুলি জনা যায়। কিন্তু কেইবছৰমান পিছত গুড ফ্ৰাইডে দিনাখন মানে আপোনাৰ ক্ৰুচিফিকেশ্যনত জিজাছক লৈ গৈছিলে বুলি সেইটো ডিক্লেয়াৰ কৰিলে। কৰাৰ পিছত আপোনাৰ তেতিয়াৰ পৰা মানে এই গুড ফ্ৰাইডে দিনটোত জিজাছৰ মানে হেৰিটো মানে কি কয় ইয়েৰ অফ ডেথ হিচাপে মানে হেৰি কৰে, পালন কৰে। মেনি স্কলাৰ্ছ থট ৰিচাৰ্চাৰ এজিউম ডেট ইট টুক প্লেচ অন 7th April 30 AD। তো এই 30 AD জিজাছ ক্ৰাইষ্ট বৰ্ণ হোৱাৰ 30 বছৰ পাছত 7 এপ্ৰিলত মানে এইটো ঘটনা ঘটিছিল বুলি বহুতে কয়। ঠিক আছে। Why did Jesus have to sacrifice his life? জিজাছে নিজৰ লাইফটো কিয় ছেক্ৰিফাইচ কৰিব লাগিল, সেই তাকে এইবিলাক মানে এইটো বাইবেলৰ কিছুমান কাহিনী ইয়াতে লিখা আছে। ঠিক আছে। The Bible narrates the story. It says that God created the first man called Adam and first woman Eve. In the beginning, there had been a very close, intimate relation between God and man. ইয়াত কৈছে যে মানে আগতে আপোনাৰ চিকনেছ, ডেথ, গ্ৰীফ যেতিয়া এডাম এণ্ড ইভ আছিলে প্ৰথম তো তেতিয়া ইমান মানে এইবিলাক বস্তু নাছিলে। আপোনাৰ মানুহ কেতিয়াও মৰণ নাছিলে বোলে, তেতিয়া কেতিয়াও মানে বেমাৰ নহৈছিলে, তেতিয়াও কোনো চৰোজ নাছিলে, কোনো দুখত নাছিলে, কোনো লোভ নাছিলে, কোনো এগনি নাছিলে, একো নাছিলে। ঠিক আছে, চব মানুহ নৰ্মেল আছিলে, চব ভাল আছিলে। কিন্তু কিছুমান চিনৰ কাৰণে যোনটো এডাম এণ্ড ইভে আমাৰ তেতিয়াৰ দিনতে কৰিলে, সেইটো কাৰণে আমাৰ গোটেই মানে সংসাৰৰ এতিয়া যিমান মানুহ আছে তো সেই মানুহখিনি মানে আপোনাৰ চবেই এতিয়া ভুক্তভোগী বুলি কয়। মানে আমি যেনেকৈ হিন্দু ধৰ্মত কলিযুগ চলি আছে বুলি কয়, আগতে চব ভাল আছিলে। তো ঠিক তেনেকৈ মানে মানে আপোনাৰ বাইবেলতো ছেইম কথা লিখা আছে যে আপোনাৰ এতিয়া বৰ্তমান কলিযুগ নিচিনা চলি আছে মানে। ঠিক আছে। মেনকাইণ্ডে চব বস্তু ছেইমেই হয়, মই কৈছোঁ নহয়, ধৰ্ম চব একেই। ঠিক আছে। জুবিন গাৰ্গে সেইকাৰণে ভাল কথা কৈছে, কোনো ধৰ্ম নাই, জাতি নাই, সি কাঞ্চনজংঘা। Apart from jokes, the Bible calls this wretched state of man's sin. Mankind has inherited the original sin committed by the first parents Adam and Eve. Therefore, sin has become a man nature and character. So, the word Adami used in Urdu and Arabic derived from Adam in the Bible, referring to man or mankind. ঠিক আছে। এডামে মেন আৰু মেনকাইণ্ড এইটো উৰ্দু আৰবিক চবতে মানে সেই এডামৰ পৰা আহিছে বুলি কয়, ৱৰ্ডটো বুজায়, মেনকাইণ্ড বুজায়। থ্ৰু এজেছ গড চেণ্ট ৱৰ্ল্ড অফ চেজেছ। মানে চাওক, এতিয়া গডে বহুত কিছুমান প্ৰফেট পঠালে, যেনেকৈ আমাৰ এব্ৰাহেমৰ পৰা, তাৰপিছতে ইছমাইল, আইজেক, তেনেকৈ ম'জেছ, জিজাছ, চলমন, প্ৰফেট মহম্মদ। তো মাজে মাজে মানে তেখেতে প্ৰফেটছবিলাক পঠাই থাকে যাতে মানুহবিলাকক তেখেতসকলে বুজাই মেলি যে গডৰ ৰাস্তাত চলক, ভাল ৰাস্তাত চলক, ভালকৈ মানে চলিব লাগে, সৎ পথত যাব লাগে, বেয়া কাম কৰিব নালাগে আৰু ভাল ৱেত চলিব লাগে, সেইবোৰ কথা বুজাবৰ কাৰণে এজন পঠাই থাকে বুলি কৈছে। Thus it became necessary to establish a sacrificial order for the atonement of the sin, to complete and give the ultimate form of redemption of mankind. God sent Jesus Christ। মানে ঠিক তেনেকৈ আপোনাৰ জিজাছ ক্ৰাইষ্টক পঠাইছিলে মানে মানুহখিনিক মানে শুধৰাবৰ কাৰণে, বেয়াৰ পৰা ভাল বনাবৰ কাৰণে। ঠিক আছে। তো সেইখিনি সময়ত কি হ'ল, ছেক্ৰিফাইচ হৈ গ'ল, জিজাছ ক্ৰাইষ্টে নিজকে ছেক্ৰিফাইচ কৰিব লগা হ'ল মানুহখিনিক বুজাবৰ কাৰণে। তো সেই দিনটোক গুড ফ্ৰাইডে বুলি মাৰ্ক কৰিছে বুলি কোৱা আছে ইয়াতে। তো অন দ্য ডে বিফ'ৰ গুড ফ্ৰাইডে জিজাছ ৱাজ এৰেষ্টেড। তো গুড ফ্ৰাইডেৰ আগদিনাখন জিজাছ ক্ৰাইষ্টক এৰেষ্ট কৰিছিল, ট্ৰাইড ইন মক ট্ৰেইল উইচ কণ্টিনিউ টিল ফ্ৰাইডে মৰ্ণিং। তো ফ্ৰাইডে মৰ্ণিঙৰলৈকে ট্ৰায়েলেই চলি আছিলে এৰেষ্ট কৰাৰ পিছত জিজাছ ক্ৰাইষ্টক। ঠিক আছে। হি ৱাজ
scourged and spat on his face, and a crown of thorns was mockingly placed on his head. Scourging was a incredibly painful torture inflicted. তো এই জিজাছ খ্ৰাইষ্টৰ মাথাত যোনটো ক্ৰাউন দেখা পাইছে আপোনালোকে, এই ক্ৰাউনটো একদম কাইটেৰে পিন্ধা, মানে একদম সেনেকুৱা এটা ক্ৰাউন পিন্ধাই দিছিলে। আৰু আপোনাৰ মানে বহুত পেইনফুল বস্তু আছিলে, মানে তথাপিও তেখেতে চাফাৰ কৰি আছিলে, মানে আপোনাৰ গোটেই পেইনখিনি মানে সহ্য কৰি আছিলে তেখেত, কাৰণ তেখেত গড আছিলে ন। তো তেখেতে মানুহৰ এই ভুলবিলাকৰ কাৰণে তেখেতে নিজৰ এই ছেক্ৰিফাইচটো কৰিছিলে, মানে ঠিক আছে। চাওক, পেইনফুল টৰ্চাৰ ইনফ্লিক্টেড বাই উইথ এ মাল্টিপল লেডাৰ কৰ্ডছ would commonly have beads and sheep bone and sharp pieces of metal embedded throughout. With his with his hand tied to the post, Jesus endured his horrific pain at the hand of Roman soldier, during which a crowd onlookers watched, and Jesus bore all the same insult and agony silently. তো এই এনেকৈ গজাল মাৰি দিছিলে হাতত, ঠিক আছে, এনেকৈ ভৰিত আপোনাৰ গজাল মাৰি দিছিলে, আৰু একদম ভোকত পিয়াহত মানে তেনেকৈ এইটো বহুত মানে ব্ৰুটেল এটা পানিছমেণ্ট ৰোমান্সবিলাকে আগতে এইটো দিছিলে, ঠিক আছে। তো আপোনাৰ তেনেকৈয়ে থৈ দিছিলে, আপোনাৰ মাথাত তেনেকৈ কাঁইটৰ হেৰি পিন্ধাই দিছিলে। কেনেকুৱা পেইন হ'ব মানে আপুনি ভাবক, এই একদম মানে কিমান পেইনত ভোকে পিয়াহে তেনেকৈ থাকি, তাতে আকৌ ইমান পেইন সহ্য কৰি হাতত গজাল। আমাৰ সৰুকৈ ব্লেডে কাটি দিলে কেনেকুৱা লাগে, গাটো চেং চেঙাই যায়। At the time, Palestine was a Roman colony. According to Roman practice, capital punishment was carried out by nailing the convict on a cross-shaped wooden scaffold set up in an open place. চাওক, মানে তাতে আকৌ যদি কিছুমান ভালচাৰ্ছ, আপোনাৰ ইগলছ, এইবিলাক চৰাইবিলাকেও আহি যদি এনেকৈ খাই থাকে কাউৰীয়ে চাউৰীয়ে, মানে জিন্দা আপুনি ফিল কৰি আছে, এইটো ভাবিব নোৱাৰি মানে সেইটো বস্তু, হয় নাই? It was most agonizing and ignominious punishment আপোনাৰ a cruel age could devise. মানে এইটো বহুত ক্ৰুৱেল পানিছমেণ্ট আছিলে, সেইটো সেই এজটোৱে এনেকুৱা আছিলে ন। Nails were driven through the hands and feet, and victim was left there in agony, starvation, তাৰমানে ভোকে চোকে এটা ইনচাফাৰেবল থ্ৰাষ্ট, ইমান পিয়াহে চিয়াহে মানে তেনেকৈয়ে থাকিছিলে মানুহজন, পেইনটো সহ্য কৰি কৰি। The crucifixion was Jesus was carried out এটা আপোনাৰ জেৰুজালেমৰ ওচৰতে এটা সৰু পাহাৰ আছে, তাৰ ছাইডতে ক্ৰুচিফিকেশ্যনটো হৈছিলে জিজাছ খ্ৰাইষ্টৰ, ঠিক আছে। কল কেভেলেৰি ইন লেটিন এণ্ড গোলগথা ইন হিব্ৰিউ হুইচ মিনছ স্কাল। সেই পাহাৰখনক মানে গোলগথা বা কেভেলেৰি বুলি নাম দিয়া হৈছে লেটিনত বা হিব্ৰিউত, কাৰণ সেইটো স্কালৰ, মানে তাৰ মিনিংটো হৈছে স্কাল। পাহাৰখন দেখাত এটা স্কালৰ নিচিনা, ঠিক আছে। তো because this hill looked like human skull, after hanging for nearly 6 hours, 6 ঘণ্টা এনেকৈ হেং কৰি থকাৰ পিছত জিজাছ খ্ৰাইষ্টৰ মৃত্যু হৈ যায়, ঠিক আছে, তেখেতৰ ইণ্টেকাল হৈ যায়। তো later the body of Jesus was brought down from the cross and buried in garden according to the prevalent custom. তো গাৰ্ডেনত আপোনাৰ তেনেকৈ তেখেতক কাষ্টমৰ, যেতিয়া যি কাষ্টম আছিলে, যেনেকৈ মানে নমাই আনি পেলাই বা কোনোবা মানুহ মৰিলে যেনেকৈ বাৰীত কবৰ দিয়ে, তেনেকৈ কবৰ দিছিলে। তো ইট ইজ বিলিভ ডেট ভিয়া ডৰচেলা, meaning way of suffering, was the path that Jesus walked on his way to crucifixion. তো এই যেতিয়া তেখেতক ক্ৰুচিফাই কৰিবলৈ লৈ গৈ আছিলে, যেতিয়া তেখেতে খোজকাঢ়ি গৈ আছিলে ক্ৰুচিফাই হ'বৰ কাৰণে, তো সেইটো ভিয়া ডৰচলা বুলি কয়, মিনিং হৈছে আপোনাৰ ৱে অফ চাফাৰিং, ঠিক আছে। দিছ ইজ দ্য ষ্ট্ৰীট ইন দ্য অল্ড চিটি অফ জেৰুজালেম। সেইটো এটা পুৰণা ৰাস্তা, অবভিয়াছলি জিজাছৰ দিনতে আছিলে, তো কিমান পুৰণা হ'ব। মোৰ অভাৰ দ্য চাৰ্চ অফ হলি চেপলাৰ ইজ বিলিভ টু বি দ্য চাইট অফ হিজ ক্ৰুচিফিকেশ্যন। তো সেই চাইট এটা আছে, নামটো যোনটো দিয়া আছে ইয়াতে, সেইটো বোলে ক্ৰুচিফিকেশ্যন হৈছিল এনেকৈ মানা যায়। There is a belief that actual cross on which Jesus was nailed was found in AD 325 AD আপোনাৰ এই জিজাছক মানে জিজাছ খ্ৰাইষ্টক যোনডাল এই ক্ৰছডালত যে আপোনাৰ ক্ৰুচিফাই কৰিছিলে, তো এই ক্ৰছডাল পোৱা গৈছিল বিচাৰি,
বুলি মানা যায় আৰু সেইডাল বোলে যদি চুৱে তেতিয়াহ'লে মিৰাকেল হিলিং হৈ যায়, মানে যিকোনো বেমাৰ বা দুখ দৰ পৰা আপুনি মুক্ত হৈ যায় বুলি কোৱা হৈছিলে। জিজাছ ৱাজ অনলি এবাউট 33 ইয়াৰ্ছ। জিজাছ ক্ৰাইষ্টক যেতিয়া ক্ৰুচিফাই কৰিছিল তেখেত অকল 33 ইয়াৰ্ছ অ'ল্ড আছিলে, ঠিক আছে, বেছি বয়সৰ নাছিলে। তাৰপিছত চাওক, ইট ইজ ছেড ষ্টৰি বিকজ জিজাছ ৱাজ কিল্ড ব্ৰুটেলি, বাট দ্য ষ্টৰি হেজ এ হেপী এণ্ডিং বিকজ অন দ্য থাৰ্ড ডে of his death, he which was called Easter on Resurrection Day, মানে 3 দিন পিছত মই যে অলপ আগত ক'লোঁ ইষ্টাৰ ছানডে পাতে, তো জিজাছ ক্ৰাইষ্ট আকৌ জিন্দা হৈ গৈছিল বুলি কয়। এণ্ড হি ৰ'জ ফ্ৰম দ্য ডেড, আৰু তেখেতে মানে জীয়াই গৈছিলে আৰু 40 দিনৰ লকে আমাৰ ইয়াতে দুনিয়াতে আছিলে, তাৰপিছত তেখেত হেভেন গুচি গৈছিলে, ঠিক আছে। তো মেছেজটো কি চাওক, দ্য মেছেজ অফ জিজাছ ৱাজ টু লাভ গড এণ্ড টু লাভ ওৱান আনাডাৰ হোল হাৰ্টেডলি। কিমান নেক কথা কৈছিলে, মানে আপোনাৰ ভগৱানক ভাল পা, নহ'লে একদম মানে আপোনাৰ একদম হোল হাৰ্টেডলি এটা মানুহক মানে ভাল পা, মানুহক মানুহ হিচাপে চাব, সেইবিলাক কথাই আৰু। গডছ লাভ ইজ ছেল্ফ গিভিং এণ্ড ছেল্ফ ছেক্ৰিফিচিয়েল, ঠিক আছে। তো গডছ লাভটো মানে ছেল্ফ গিভিং হয়, আপুনি নিজকে কিবা এটা, আপুনি ভগৱানক ভাল পাইছে মানে কি, আপুনি ভগৱানৰ কাম কৰি গৈছে কি, মানে আপুনি বহুতখিনি ছেক্ৰিফাইচ কৰিব লগা হৈছে, কাৰণ আমাৰ ধৰ্মত ধেৰ নিয়ম কানুন থাকে। এই নিয়ম কানুনবোৰ কিয় থাকে, নিয়ম কানুনবোৰ এইকাৰণে থাকে যাতে আমি আমাৰ নিজকে মজবুত কৰি ৰাখিব পাৰোঁ, আমি চিভিলাইজড হৈ থাকিব পাৰোঁ, চবতছে ডাঙৰ কথা। তো সেইবিলাক বস্তুৱে, ঠিক আছে। তো দ্য মষ্ট পাৱাৰফুল মুভমেণ্ট অফ গুড ফ্ৰাইডে ইজ টু ৰেষ্ট'ৰ প্ৰস্পেক্ট টু দ্য প্ৰেয়াৰ অফ জিজাছ আস্কিং গড ফৰগিভ দ্য ভেৰি পিপল হু জেৰ্ড এট হিম এণ্ড হু নেইলড হিম অন দ্য ক্ৰছ। মানে এই দিনটোত মানে সেই তেখেতসকল মানুহক মানে মাফ খোজে তেখেতসকলৰ কাৰণে, কাৰণ যোনে মানে আপোনাৰ জিজাছ ক্ৰাইষ্টক ক্ৰুচিফাই কৰিছিলে বা ইমান ঘৃণনা কামটো কৰিছিলে ধৰি লওক, ঠিক আছে। ফাদাৰ ফৰগিভ দেম, ইফ উই ৰিয়েলি ৱান্ট টু লাভ উই মাষ্ট লাৰ্ণ টু ফৰগিভ। কৈছে আমি চাওক, আমি যদি ভাল পোৱাটো শিকিব লাগে, অকল ভাল পালেই নহ'ব, আমি ফৰগিভ কৰিব জানিব লাগিব তাৰ লগত। আমি যদি মাফ কৰিবই নাজানো তেতিয়াহ'লে আমি ভাল পোৱাৰ একো কোনো অৰ্থই নাথাকে, ঠিক আছে। ইফ উই ৰিয়েলি ৱান্ট টু লাভ উই মাষ্ট লাৰ্ণ টু ফৰগিভ। দ্য চিগনিফিকেঞ্চ অফ গুড ফ্ৰাইডে ইজ ডেট দ্য ৱে টু কনকিয়ৰ ইভিল ইজ থ্ৰু গুড এণ্ড ভায়লেঞ্চ কেন বি অভাৰকাম বাই নন ভায়লেঞ্চ অৰ হেট্ৰেড বাই লাভ, ঠিক আছে। এতিয়া আমি নেক্সট টপিকটো চাওঁ। ফাইনেন্সিয়েল ইয়েৰ 2024 ইনফ্লেশ্যন projected at 5.2%, ঠিক আছে। তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অন থাৰ্ছডে marginally cut retail inflation projection to 5.2% in the current fiscal year. তো আমাৰ বৰ্তমান কাৰেণ্ট ফিস্কেলত আপোনাৰ 5.2% ইনফ্লেশ্যন মানে প্ৰজেকশ্যন কৰিছে ৰিজাৰ্ভ বেংকে, ঠিক আছে। তো but flagged adverse climatic condition and rising uncertainty in international financial market as a future risk. তো future risk আপোনাৰ আছে। Though although the expectation of a record Rabi harvest bodes well for easing of food prices pressure, milk prices are likely to remain firm going into the summer season due to tight demand and supply balance and further cost pressures RBI. Although the RBI pared its inflation estimate from its February projection of 5.3%, RBI Governor Shaktikanta Das said overall outlook remains dynamic and fast evolving amid the recent jump in crude oil prices following sudden announcement by OPEC plus countries to cut output. Assuming annual average crude oil price of $85 per barrel, a normal monsoon, and the retail inflation in the current fiscal is projected to moderate to 5.2%, thus said in the monetary policy statement. In the last fiscal year, which ended March 31, RBI projected average annual retail inflation 6. আগতে আমাৰ 6.5% যোৱা বছৰ আমাৰ retail inflation আছিলে বুলি কৈছে। On the upside, adverse climatic conditions are
a risk to future inflation trajectory. Milk prices are likely to remain firm going into the summer season due to tight demand, supply balance, and further cost pressures. The rising uncertainty in international financial market and imported inflation pressure need to be monitored closely. The US lenders Silicon Valley Bank and Signature Bank New York went belly up last month, sending equity markets into a tizzy soon after Switzerland-based Credit Suisse came to brink of collapse, forcing the government to arrange for a takeover by its rival bank. তো বৰ্তমান আমাৰ যোনটো ইনফ্লেশ্যন ৰেট প্ৰজেক্ট কৰিছে এইটো 5.2%ত কৰিছে. নেক্সট নিউজটো চাওঁ আহক, লাষ্ট নিউজ এইটো আজিৰ কাৰণে. ইণ্ডিয়াজ ৱৰ্ল্ড ক্লাছ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ৱৰ্ড এনামুলেটিং IMF. তো IMFে কিবা কৈছে আমাৰ ইণ্ডিয়াৰ ৱৰ্ল্ড ক্লাছ আপোনাৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত. তো India has built a world-class digital public infrastructure which is transforming lives and economy, can be a lesson for many countries to follow, an IMF working paper said. ঠিক আছে, তো IMFে কৈছে আমাৰ এতিয়া বৰ্তমান যোনখিনি ইকনমিক ডেভেলপমেণ্ট হৈছে ইণ্ডিয়াত যিখিনি বস্তু হৈছে সেইখিনি বহুত ভাল হৈছে এনেকৈ কিবা কৈছে. আৰু আপোনাৰ আমাৰ যোনবিলাক মানে এতিয়া আধাৰ কাৰ্ড বা আপোনাৰ UPI ছিষ্টেম এইবিলাক যি হৈছে এইবিলাকৰ ওপৰতো মানে বহুত ডেভেলপমেণ্ট হৈছে ইণ্ডিয়াৰ. So, India's tech is the collective name of a set of commonly used digital public infrastructure in India. It consists of 3 different layers. Unique identity, eto Aadhaar, tar pisote apunar complementary payment system, the UPI, tar pisote Aadhaar payment bridge, Aadhaar enable payment service and data exchange, digital locker, account এগ্ৰিগেটাৰ. তো এইবিলাক বস্তু আমাক বহুত উন্নত কৰিছে ইণ্ডিয়াখনক, হয়ো কথাটো. তো টুগেডাৰ দে এনেবল অনলাইন পেপাৰলেছ, কেছলেছ এণ্ড প্ৰাইভেচি ৰেচপেক্টিং ডিজিটেল এক্সেছ টু এ ভেৰাইটি অফ পাব্লিক এণ্ড প্ৰাইভেট ছাৰ্ভিচেছ এজ এ ৱৰ্কিং পেপাৰ টাইটেল. Stacking up the benefits lessons from India's digital journey. The benefit of this investment is felt across the country and serve India well during the pandemic, it said, adding Aadhaar helped facilitate the transfer of social safety net payment directly from the government treasury accounts to beneficiaries, the bank account helping to reduce leakage, curb corruption and providing a tool to effectively reach household to increase কভাৰেজ. মানে চাওক আমাৰ ক'ভিড পেণ্ডেমিকৰ পিছত এইখিনি বস্তু বহুত ভালকৈ ডেভেলপ হ'ল আৰু সেইটো কাৰণে আমাৰ বহুত ফাইদাও হৈছে. ফাইদা কিহৰ কাৰণে হৈছে, এতিয়া চব বস্তু ঘৰৰ পৰা কৰা যায়. আৰু কিবা যদি ক'ভিড নিচিনা আৰু ইমাৰ্জেঞ্চি আহে বা কেতিয়াবা ঘৰত থাকিব লগা হয়, কিমান সুবিধা হয় যে আমাৰ ঘৰৰ পৰাই গোটেই বেংকৰ কাম চাম আপুনি চব বস্তু কৰিব পাৰে. আৰু কৰাপশ্যনতো আমাক বহুত হেল্প কৰিছে এইবিলাক বস্তুবোৰ. আগতে আমি যেতিয়া ডাইৰেক্টলি অন ফিল্ড গৈছিলোঁ কাম কৰিবলৈ বা কিবা পেঞ্চনৰ কামতে হওক কিবা কামতে, কিমান কৰাপশ্যনৰ এইবিলাক মুভি চুভিত দেখাই থাকে আৰু ৰিয়েল লাইফতো আপোনালোকে জানে কি অৱস্থা. তো এতিয়া সেইবিলাক বস্তুৱে আমাক কিমানখিনি আগুৱাই নিছে, মানে কৰাপশ্যন মুক্তও হৈছে. তো দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এষ্টিমেটছ ডেট আপ টু মাৰ্চ 2021 about 1.1% of GDP's expenditure was saved due to the digital infrastructure and other. চাওক 1.1% of GDP আমাৰ বচাই দিছে, মানে আগতে কৰাপশ্যনত যোনটো উৰি গৈছিলে মানে ভাবক. Using the digital infrastructure, India was able to quickly provide support to an impressive share of poor households during the pandemic. In the first month of the pandemic, about 87% of poor households received at least one benefit. এইটো হয় আপোনাৰ গোটেই জিঅ' যেতিয়াৰ পৰা ফ্ৰী হৈ গ'ল তেতিয়াৰ পৰাতো ঘৰে ঘৰে চবৰে ঘৰত ইণ্টাৰনেট বেছিক ইনফৰমেশ্যনটো পাই যায়, চৰকাৰে কি ৰিলিজ কৰিছে কি কি নাই পোৱা, আৰু বাকী অৰ্ণৱ গোস্বামীটো আছেই. তাহাঁত চাওক, India's tech has been used as a platform to foster innovation and competition, expand markets, close gaps in financial inclusion, boost government revenue collection, and improve public expenditure efficiency. Digital payments are now ubiquitous. UPI accounts for 68% of all
payment transaction by volume. The use of digital payments has expanded the customer base of smaller merchants and documenting their cash flows and improving access to finance. Roughly 4.5 million individuals and companies have benefited from easier access to financial service through the account aggregator since it was first launched in August 2021 and adoption is increasing rapidly, it said. Digitalization has also supported formalization of million new taxpayers registered for GST between 2017 and 2022, contributing to buoyant government revenues in recent years. The government services provided is streamlined. For example, citizens can access documents issued by state and central government through one platform. ঠিক আছে, আজিৰ কাৰণে ইমানখিনিয়ে। আৰু আমাৰ চেনেলটো APSC Pro আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে ছাপোৰ্ট কৰিব। থেংক ইউ।